এনে সময় আছিলে ধৰা সেউজীয়া সেউজীয়া, এতিয়া নাই সেই ধৰা, জীৱ জন্তু গছে ভৰা। গোলকীয় উষ্ণতাই ধৰাৰ বিপদ মাতিছে। জাগ্ৰত হোৱাৰ সময় এতিয়া আহি পৰিছে। গছ গছনি ৰুবলে পৃথিৱীক আকৌ সেউজীয়া কৰিবলে ওলাই আহা প্ৰকৃতিক বচাবলে। প্ৰকৃতি নেথাকিলে পৃথিৱী থাকিব কেনেকে? পাহাৰৰ ভেটি কাটি 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 গছ বন মাৰি ঘৰ সাজো আমি। এয়ে নেকি আমাৰ পৰিৱেশ প্ৰীতি, জীৱ জন্তু নাকো কাটি মাৰি। নদী নিজৰা হ'ল নোহোৱা, স্বাৰ্থৰ বাবে দিছো তাকো ভেটা। প্ৰকৃতিৰ সম্পদ বচাবৰ হ'ল, নহ'লে ধৰণী হেৰুৱাবা। গছ গছনি ৰুবলে পৃথিৱীক আকৌ সেউজীয়া কৰিবলে ওলাই আহা প্ৰকৃতিক বচাবলে। প্ৰকৃতি নেথাকিলে পৃথিৱী থাকিব কেনেকে? জনবিস্ফোরণ, পানীৰ অপচয়, কল কাৰখানা আৰু গাড়ীৰ ধোঁৱা। এনে সমস্যাই ভাবুকি আনিছে, পৃথিৱীৰ ধ্বংস আজি চোৱা। প্ৰযুক্তিৰে জাম আগবাঢ়ি প্ৰদূষণ ৰোধৰ বিচাৰি উপায়। পৰিৱেশ সৃষ্টিৰে সজাগ কৰি সেউজীয়া পৃথিৱী আনিমে ঘূৰাই লোৱা। গছ গছনি ৰুবলে পৃথিৱীক আকৌ সেউজীয়া কৰিবলে ওলাই আহা প্ৰকৃতিক বচাবলে। প্ৰকৃতি নেথাকিলে পৃথিৱী থাকিব কেনেকে? ওলাই আহা প্ৰকৃতিক বচাবলে। প্ৰকৃতি নেথাকিলে পৃথিৱী থাকিব কেনেকে? ওলাই আহা প্ৰকৃতিক বচাবলে।